আপোনালোকে বহুতবাৰ শুনিছে যে আমাৰ ভাৰতীয় মুদ্ৰা বেলেগ দেশৰ তুলনাত বহুত কম বুলি। কিন্তু গোটেই বিশ্বত কিছুমান এনেকুৱাও দেশ আছে য'ত আমাৰ ভাৰতীয় মুদ্ৰা বহুত শক্তিশালী হৈ যায় আৰু তাত ভাৰতৰ অলপমান পইচাই বহুত গুণ পইচা হৈ পৰে। তো আহক বন্ধুসকল, আজি এই ভিডিঅ'টিত আমি জানো কেইখনমান এনেকুৱা দেশৰ কথা য'ত আমাৰ ভাৰতীয় মুদ্ৰা বহুত শক্তিশালী হৈ উঠে। বন্ধুসকল, নম্বৰ 5ত যি দেশ আছে সেই দেশখনৰ নাম হৈছে ভিয়েটনাম। এই দেশখন দক্ষিণ পূব এছিয়াত থকা বহুত মনোমুগ্ধ দেশ বুলি জনা যায়। ইয়াৰ প্ৰধান ৰাজ্য হানৈ বুলি কোৱা হয় আৰু এই দেশখন যাতায়াতৰ বাবে বিশ্বত জনাজাত হৈ আছে। ইয়াত আপুনি সৌন্দৰ্যময় সাগৰীয় পাৰৰ লগতে মিউজিয়ামৰ আকৰ্ষণীয় সৌন্দৰ্য দেখা পাব। ইয়াৰ মুদ্ৰাক ভিয়েটনামিজ ডং বুলি কোৱা হয়, যাৰ তুলনাত আমাৰ ভাৰতীয় মুদ্ৰা বহুগুণেই শক্তিশালী হৈ উঠে। আমাৰ ভাৰতৰ 1 টকাই ইয়াৰ 321 ডঙৰ সমান হৈ উঠে। বন্ধুসকল, নম্বৰ 4ত থকা যি দেশ আছে সেই দেশখনৰ নাম হ'ল ইণ্ডোনেছিয়া। এই দেশে নিজৰ মনোমুগ্ধ জংঘল আৰু আইচলেণ্ডৰ বাবে বিশ্বজুৰি জনাজাত হৈ আছে। ইয়াৰ অফিচিয়েল নাম ৰিপাব্লিক অফ ইণ্ডোনেছিয়া বুলি কোৱা হয়। এই দেশৰ বহু ঠাইত সাগৰৰ পাৰ দেখা যায়, যিয়ে পৰ্যটকৰ মন বহুত আকৰ্ষণ কৰি তোলে। ইয়াৰ ৰাজধানী জাকাৰ্টা আৰু ইয়াৰ সকলোতকৈ ডাঙৰ ৰাজ্য বুলি ইয়াকে জনা যায় আৰু এই জাকাৰ্টা ৰাজ্য বিশ্ব ব্ৰহ্মাণ্ডতে জনাজাত হৈ আছে। বন্ধুসকল, ইয়াৰ মুদ্ৰাক ইণ্ডোনেছিয়ান ৰুপিয়া বুলি কোৱা হয়, যি আমাৰ ভাৰতীয় মুদ্ৰাত 1 টকাৰ ইয়াৰ 204 ইণ্ডোনেছিয়ানৰ সমান হয়। বন্ধুসকল, নম্বৰ 3ত যি দেশ আছে সেই দেশখন হৈছে কম্বোডিয়া। দক্ষিণ পূব এছিয়াত ই বহুত ভাল লগা আৰু সৌন্দৰ্যময় দেশ বুলি জনা যায়। ইয়াৰ জিলিকি থকা অট্টালিকা আৰু ৰাষ্ট্ৰীয় মিউজিয়ামৰ কাৰণে ই গোটেই বিশ্বতে পৰিচিত হৈ আছে। লগতে ইয়াত থকা লেণ্ডস্কেপৰ সৌন্দৰ্য আপোনাক আহিবৰ বাবে ইয়াত বাধ্য কৰি তুলিব। ইয়াৰ মুদ্ৰাক ৰিল বুলি কোৱা হয় আৰু আমাৰ ভাৰতীয় 1 টকা ইয়াৰ 56 ৰিলৰ সমান হৈ পৰে। বন্ধুসকল, নম্বৰ 2ত যি দেশখন হৈছে চাউথ কোৰিয়া, যিয়ে টেকনলজিৰ কাৰণে বিশ্বতে উচ্চ স্থান পাইছে আৰু এই দেশত বিশ্বৰ সকলোতকৈ বেছি অগ্ৰগতিৰ ইণ্টাৰনেট আছে। এই দেশৰ মুদ্ৰাক চাউথ কোৰিয়ান ওন বুলি কোৱা হয়। আমাৰ ভাৰতীয় মুদ্ৰা 1 টকা ইয়াৰ 15 কোৰিয়ান ওনৰ সমান হয়, যি ভাৰতীয় মুদ্ৰাৰ তুলনাত একেবাৰেই দুৰ্বল বুলি ক'ব পাৰি। বন্ধুসকল, নম্বৰ 1ত যি দেশখন আছে সেই দেশখন প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে বিশ্ববিখ্যাত হৈ আছে। ইয়াৰ নাম হৈছে আইচলেণ্ড। পৰিষ্কাৰ বায়ু, নীলা জলপ্ৰপাত আৰু হ্ৰদৰ পানী ইয়াৰ সৌন্দৰ্যৰ প্ৰধান কাৰণ বুলি ক'ব পাৰি। তাৰ লগতে ইয়াৰ কলা ঝৰ্ণাৰ পানী চাব কোনেনো ইচ্ছা নকৰিব। ইউৰোপৰ এই সৌন্দৰ্যময় দেশৰ প্ৰধান ৰাজ্যৰ লগতে ইয়াৰ ডাঙৰ ৰাজ্য ৰিকজাভিক বুলি কোৱা হয়। ইয়াৰ মুদ্ৰাক আইচলেণ্ডিক ক্ৰোনা বুলি কোৱা হয় আৰু আমাৰ ভাৰতীয় মুদ্ৰা 1 টকা ইয়াৰ 1 টকা 75 পইচা ক্ৰোনাৰ সমান হয়। তো আপোনালোকে ভাবিছে চাগে এই দেশত আপোনালোকে বহুত কম পইচাতে বহুত বেছি আনন্দ কৰিব পাৰিব। এই 5খন দেশৰ ভিতৰত আপোনালোকে কোনখন দেশত যাব মন আছে কমেণ্টত নিশ্চয় লিখিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব।